কিছুমান অখৰি আত্মাই মানুহক সহায়ো কৰে, বিপদত পৰা মানুহক উদ্ধাৰ কৰে। আজিৰ কাহিনীটো মই আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এটি এনেকুৱা এটা স্পিৰিটৰ ওপৰত, এনেকুৱা এটা আত্মাৰ ওপৰত, যোনটো আত্মাই নিজৰ কৰ্তব্য পালন কৰিবলৈ গৈ মৃত্যুমুখত পৰিলে আৰু নিজৰ কৰ্তব্য মৰাৰ পাছতো পালন কৰিলে। নিশ্চয়কৈ ভিডিঅ'টো ভাল লাগিব, গতিকে আৰম্ভণিৰ পৰা শেষলৈকে চাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, কাহিনীটো আমি আৰম্ভ কৰোঁ এক নাটকীয় ষ্টাইলত। আজিৰ কাহিনীৰ শিৰোনাম হৈছে মাজৰাতিৰ সংগী। বাইদেউ মোৰ অকণমান আহোঁতে পলম হৈছে। নলবাৰীলৈ গৈছিলোঁ। শৰাইঘাটৰ ব্ৰিজত বহুত ট্ৰেফিক জাম। আপুনি 6 মাইলত ৰৈ থাকিব, মই পামগৈ বাইদেউ, একদম বেয়া নাপাব। বৰ দেৰি হ'ল হে, মই ৰৈ আছোঁ। তুমি কিন্তু পলম নকৰিবা, জানাইতো মই কাইলৈ যেনে তেনে ডিব্ৰুগড় পাবগৈ লাগিব। নাই বাইদেউ, আপুনি চিন্তা নকৰিব, মই কথা দি ৰখা মানুহ। বৰ ছাৰ্ভিচত তেল ভৰাই চিধা 6 মাইল পামগৈ। আপুনি বাইদেউ আমাৰ গাড়ী এজেঞ্চিক কমপ্লেইন নকৰে যেন। মানে ইয়াত কথোপকথন আপুনি গম পাইছে চাগে, এগৰাকী কাষ্টমাৰগৰাকী লেডিজ হয়, লেডিজ কাষ্টমাৰগৰাকীক এজন ড্ৰাইভাৰে বুজাই আছে যে বাইদেউ অকণমান দেৰি হৈছে, বেয়া নাপাব। আৰু বাইদেউগৰাকী একো দেৰি হৈছে, ডিব্ৰুগড় যাব লাগে গুৱাহাটীৰ পৰা, আৰু তেনেকুৱাতে ট্ৰেফিক জামৰ কথা আহিছে। ঠিক আছে, এনেকুৱাতে বাইদেউজনীয়ে ক'লে হ'ব তুমি সোনকালে আহা, খালি গাড়ীখন বেছি দেৰি নকৰিবা, খালি গাড়ী নম্বৰটো কি কোৱাচোন। ড্ৰাইভাৰজনে ক'লে বাইদেউ AS01RXXXX। ঠিক আছে, তুমি আহি থাকা, মই 6 মাইলতে আছোঁ। 6 মাইলৰ অভাৰব্ৰিজখন য'ত শেষ হৈছে তাতেই ইন'ভাখনৰ বাবে অপেক্ষা কৰি আছিল পাপৰিয়ে। পাপৰি মানে পাপৰি বেজবৰুৱা। তেওঁৰ লগতে এটি সৰু বেগ। ডিব্ৰুগড়ত 2 দিনমান থাকিব। গুৱাহাটীৰ বিদেশী কাৰ্যালয়ৰ এটাত ৰিজিয়নেল হেড পাপৰি। ডিব্ৰুগড়ত জৰুৰী কাম এটা থকাৰ বাবে তেওঁৰ এই যাত্ৰা, মানে অকস্মাত যাত্ৰা, পটককৈ যাব লগা হ'ল। পাপৰিয়ে গাড়ী দুখন নথকা নহয়, কিন্তু বৰ ভাল নহয়, আৰু ৰাতি মানে ৰিস্ক ল'ব নিবিচাৰিলে। সেইকাৰণে মিছেছ পাপৰিয়ে ট্ৰেভেল এজেঞ্চিৰ পৰা এখন ইন'ভা বুক কৰিলে। সেই ইন'ভা ড্ৰাইভাৰজনৰ লগতে মানে বহিলা, কথা বতৰাখিনি আপোনালোকে শুনিবলৈ পালে। ইন'ভা গাড়ীখন আহি পিনি পালেহি। পোৱাৰ লগে লগে ড্ৰাইভাৰজন নামি আহিল। পাপৰিৰ বেগটো ডিক্কিত তুলি দি পাপৰিকো বহিবলৈ ক'লে। পাপৰিয়ে পাছৰ ছিটত বহি গাড়ীখনৰ ভিতৰতে চকু ফুৰালে। বেছ আৰামদায়ক গাড়ী, হয়তো বেছিদিন হোৱা নাই গাড়ীখন কিনা। তাতে ইমান এখন আহল বহল ডাঙৰ গাড়ীত যাত্ৰী অকল এজনেই, গৈ হয়তো নিশ্চয় ভাল লাগিব। পাপৰি এইবিলাক কথা গাড়ীখনৰ ভিতৰতে বহি ভাবি আছিলে। পাপৰিয়ে ক'লে ব'লা যাওঁ ব'লা। ব'লক বাইদেউ। গুৱাহাটীত তেতিয়া অন্ধকাৰ নামিছে। খানাপাৰা গণেশগুৰি মন্দিৰলৈ বুলি পাপৰিয়ে সেৱা এটা জনালে। মনতে প্ৰাৰ্থনা কৰিলে, জয় প্ৰভু বিঘ্নেশ্বৰ। গাড়ী যোৱাবাট পাৰ হৈ গতি লৈছে। সোণাপুৰ হাইৱেৰ দুয়ো কাষে ডাঙৰ ৰিজৰ্ট, ধাবাৰ লানি, ৰং বিৰঙৰ লাইটে জিকমিকাই আছে। বাইদেউ সৌখন অৰ্কিড ৰিজৰ্টত কিবা এটা খাব নেকি? নাই নালাগে দিয়া, ইয়াৰ পৰা নগাঁৱলৈ 2 ঘণ্টা লাগিব। নগাঁৱৰ বাইপাছৰ অনুৰাগ ধাবাতেই মই ধুনীয়াকৈ ভাত এসাঁজ খাম, লগতে তুমিও খাব পাৰিবা। হ'ব দিয়ক বাইদেউ, তাতে খাব, মই কিন্তু একো নাখাওঁ দেই বাইদেউ, মোৰ পেট ভৰি আছে। পাপৰিয়ে তেতিয়াহে ড্ৰাইভাৰজনৰ মুখখনলৈ চালে। কিমান হ'ব বয়স? 30-32 বছৰমান চাগে হ'ব। বগা মৰম লগা মুখখন। ল'ৰাজন যথাসম্ভৱ ট্ৰাইবেল হ'ব। পাপৰিয়ে এইবিলাক কথা ভাবি ল'ৰাজনক সুধিয়েই পেলালে, তোমাৰ বয়স কিমান ভাইটি? ল'ৰাজনে থতমত খাই পিনি ক'লে, বাইদেউ অহা জানুৱাৰীত 33 বছৰ পূৰ হ'ব। মোৰ নাম বিপুল হালৈ, ঘাগ্ৰাপাৰাত মোৰ ঘৰ। 2 বছৰমান বেলেগৰ গাড়ী চলাইছিলোঁ, এতিয়া ট্ৰেভেল এজেঞ্চিৰ গাড়ী চলাওঁ। পাপৰিয়ে সন্মুখৰ পৰা অহা গাড়ী হেডলাইটৰ পোহৰত ল'ৰাজনৰ মুখখন দেখিলে। বৰ ভাগৰুৱা যেন লাগিছে। গাড়ী গুৰা চাকে চলাই বেচেৰাই জিৰণি ল'বলৈ সময় নাপায়। এইবিলাক কথা আলোচনা কৰি বিভিন্ন ধৰণৰ কথা বতৰা পাতি গাড়ীখন আহি নগাঁও বাইপাছত ৰ'লহি। বাইপাছত নামিয়েই পাপৰিয়ে ধুনীয়াকৈ নিজৰ আহাৰ খাই ল'লে আৰু বিপুলক আকৌ এবাৰ সুধিলে, কিন্তু বিপুলে নাখাওঁ বুলি ক'লে। বিপুলে ক'লে, বাইদেউ মই গাড়ীতে বহি আছোঁ, আপুনি যাওক যি খাই লওক, মই নাখাওঁ। ঠিক আছে তেতিয়াহ'লে। পাপৰিয়ে ধুনীয়াকৈ খাই বৈ আহি গাড়ীত বহিলে। ড্ৰাইভাৰে গাড়ী ষ্টাৰ্ট কৰি দিলে। ড্ৰাইভাৰজনে ক'লে, বাইদেউ আপুনি নিশ্চিন্ত মানে শুই যাওক, মই ডিব্ৰুগড় পালে আপোনাক জগাই দিম। পাপৰিয়ে গাড়ীৰ হেডৰেষ্টত মূৰটো ৰাখি আহি থাকোঁতে কেতিয়ানো যোৰহাট শিৱসাগৰ পাৰ হ'ল গমেই নাপালে। বিপুলৰ মাতত খকমককৈ সাৰ পাই বিপুলক সুধিলে, ডিব্ৰুগড় পালোহি নেকি বিপুল? হয় বাইদেউ। এতিয়া কোনফালে যাওঁ আপুনি কওক। মই আপোনাক কথা দিছিলোঁ নে বাইদেউ আপোনাক নিৰাপদে পহুচাই দিম বুলি? মই এক কথা মানো বাইদেউ, মোৰ লগত কোনো তেৰা বেকা নাই। এই ৰাস্তাটোদি ব'লা বিপুল, এইফালে আমলাপাট্টি হৈ চিৰিং চাপৰি চকীডিঙি বৈৰাগী মঠলৈ গ'লেই হ'ল। মোৰ মামা এজন থাকে, তাতে মই নামিম। ৰ'বা, তোমাক কিবা এটা দিওঁ। ভাড়া অনলাইনতে দি দিছোঁ, তাতে তুমি ৰাতিটো গাড়ী চলাই কষ্ট পাইছা, টোপনি ক্ষতি হৈছে, সেইবাবে তোমাক মৰমতে কিবা এটা দিছোঁ। ৰাখিব বিচৰা নাছিল টকাকেইটা, কিন্তু বিপুলে পাপৰিয়ে জোৰ কৰি দিয়াৰ বাবে টকাকেইটা যেন তেনে ৰাখিলে।
বৈৰাগী মঠৰ পাপৰিৰ মোমায়েকৰ ঘৰৰ সন্মুখত গাড়ীখন ৰখাই বিপুলে মাত দিলে, যাওঁ বাইদেউ, আকৌ আপোনাক লগ নেপাম কিজানি, ভালদৰে থাকিব বাইদেউ। বিপুলৰ এইষাৰ কথা পাপৰিয়ে বুজি নাপালে, কি কথা কৈ থৈ গ'ল। বাৰু ঠিক আছে, যোৱা যোৱা যোৱা। মোমায়েকৰ ঘৰৰ কলিং বেলটো টিপাৰ লগে লগে মোমায়েক মামীয়েক ওলাই আহি মোমায়েকেই মাত দিলে, ইমান পুৱাই পুৱাই ওলালেহি যে পৰি, আহিবি বুলি খবৰ এটা দিব পাৰ। মোমায়েকৰ গাভৰু জীয়েক দুজনী চকু মোহাৰি মোহাৰি মাত দিলেহি পাপৰিক। সিহঁত দুয়োজনী মনোহাৰী দেৱী কানৈ কলেজত পঢ়ে। তুমি গাটো ধুই আহা পৰি, মই ব্ৰেকফাষ্ট ৰেডি কৰোঁগৈ, পাছত ডাইনিং টেবুলতে কথা পাতিম, মামীয়েকে মাত দিলে। গা পা ধুই পাপৰি ডাইনিং টেবুলতে বহিলহি। অকস্মাতে পাপৰিৰ মোবাইলটো বাজি উঠিল। পাপৰি বা, তোমাৰ ফোন। মোমায়েকৰ জীয়েক এজনীয়ে মোবাইলটো ডাইনিং টেবুললৈ লৈ আহিলে। হেল্ল' হেল্ল', এয়া বেজবৰুৱা মেডাম হয়নে? হেল্ল', অঁ হয় হয়, মই পাপৰি বেজবৰুৱাই কৈছোঁ। কোনে কৈছে? বাইদেউ, আই এম ছ' চৰি, মই ট্ৰেভেল এজেঞ্চিৰ পৰা কৈছোঁ। মেডাম অতি দুখিত, কালি আপোনাক নিবলৈ গাড়ীখন পঠাব পৰা নগ'ল। কি জানে মেডাম, বিপুল হালৈ নামৰ আমাৰ যিজন ড্ৰাইভাৰ আপোনাক লৈ যোৱাৰ কথা আছিল, তেওঁ নলবাৰীৰ পৰা উভতি আহোঁতে চাংহাৰী ট্ৰাকৰ মুখাত খুন্দাত ঠিকতাতে নিহত হ'ল। চৰি মেডাম, চৰি ফৰ দি ইনকনভিনিয়েঞ্চ। এজেঞ্চিৰ মানুহজনৰ কথা কি কৈছে মানে পাপৰি মনতে নোসোমালে। পাপৰিয়ে কাণত লৈ থকা ফোনটো ঠালাংকৈ মাটিত পৰিলে। লগালগ পাপৰি বেহুচ হৈ গ'ল। লগালগ সহজ লাগি গ'ল, কি হ'ল, কি কথা, কি বতৰা। মোমায়েক মামীয়েকে পাপৰিৰ মুখত পানী ছটিয়াই দিলে। পাপৰিয়ে থটপট খাই পিনি সাৰ পাই পিনি ক'লে, একদম মানে পাপৰি যেন বিশ্বাস হোৱা নাই কথাটো। কালি ৰাতি যোনটো ল'ৰাৰ লগত পাপৰিয়ে গাড়ীত ইমান ধুনীয়াকৈ কথা বতৰা পাতি পিনি ইয়ালৈ আহিছিলে, ৰাতিপুৱা গম পালে যে সেইটো ল'ৰা হেনো কালি ৰাতিয়ে ঢুকালে। এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? এই গোটেই বস্তুটো এটা ৰহস্য আৱৰ্তনত সোমাই পৰিলে, আৰু এই কথাখিনি মই আপোনালোকৰ মাজলৈ ঠেলি দিলোঁ। যদি ভাল লাগিছে ভিডিঅ'টো, তেতিয়াহ'লে তলত কমেণ্ট কৰি নিজৰ বক্তব্য নিদিয়াকৈ নাথাকিব। এনেকুৱা ধৰণৰ ভিডিঅ' আমি প্ৰতিটো সপ্তাহত লৈ আহিম আপোনালোকৰ সন্মুখলৈ, এয়া আমাৰ ৱাদা হয়। আৰু বিপুলৰ নিচিনাকৈ আমিও আমাৰ নিজৰ ৱাদা আপোনালোকৰ সন্মুখত ৰাখিম, নিজৰ কথা ৰাখিম। কিন্তু আপোনালোকৰ এটা অনুৰোধ, আপোনালোকে যাতে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰে, লাইক কৰে।